সদায় জীয়াই থাকিব যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে দেশখনে থাকিব মেডিকেল কলেজটো আমাৰ একেবাৰে আমাৰ আমুঠু হয় মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সৃষ্টি হয় আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ সৃষ্টি হয় গতিকে এইটোতো আমি বৰ্তাই ৰাখিব লাগিব আৰু সকলো মেডিকেল কলেজতকৈ যাতে আমি উন্নত ধৰণৰ মেডিকেল কলেজ এখন পাওঁ ইয়াত পঢ়ি পেলাই ওলাই যোৱা ডাক্তৰসকল যাতে ভাল ডাক্তৰ হয় মানুহক সেৱা কৰিবৰ কাৰণে ব্ৰতী হৈ থাকে তাকে আমি কামনা কৰিম আৰু ইয়াৰ কাৰণেও মই আকৌ মেডিকেল কলেজৰ প্ৰিন্সিপালৰ লগত এবাৰ মিটিঙত বহিম যাতে তেওঁলোকে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ হওক বা ধনী শ্ৰেণীৰ হওক সকলো পেচেণ্টকে যাতে সমান চকুৰে চাই পেলাই তেওঁলোকৰ যিখিনি দিবলগীয়া সেৱা সেই সেৱাটো দিয়াৰ যাতে কৃপণালি নকৰে তাৰ কাৰণেও মই মেডিকেল কলেজত গৈ পেলাই এবাৰ বহিম তেওঁলোকৰ মনত উৎসাহ যোগাম আমি যিকোনো বিনিময়ত তেওঁলোকে যাতে ভালকৈ তেওঁলোকৰ যিটো কৰ্তব্য সেই কৰ্তব্যটো পালন কৰাত সহায় পায় তাৰ কাৰণে আমি আগবাঢ়িম লাগিছে ৰাইজৰ হকে আন্দোলন কৰি এই প্ৰথম মই আনন্দ উপভোগ কৰিছোঁ যে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কাৰণে কিছু হ'লেও এখোজ হ'লেও আমি আগবাঢ়িব পাৰিছোঁ এই গতিকে মই বহুত ভাল পাইছোঁ আৰু মোক যিসকল সংগঠনে মানে নেতৃত্ব দিবৰ কাৰণে আহ্বান জনাইছিলে তেওঁলোকক সকলো অৰ্গেনাইজেশ্যনৰ সকলো লিডাৰসকলকো মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই যোৱাকালি কিবাটো পালোঁ অৰ্ডাৰটো পালোঁ সেই অৰ্ডাৰটো আমাৰ হস্পিটেললৈকে আহি পাইছেনে নাই সেইটো মই জানিবলৈ আহিছোঁ যে অৰ্ডাৰটো তেওঁলোকে এনে ছ'চিয়েল মিডিয়াত পাইছে কিন্তু কিবাটো অহা নাই আৰু পেপাৰ আকাৰত তেওঁলোকে এতিয়ালৈকে নাই পোৱা অফিচিয়েলি পোৱা নাই তো ডাইৰেক্টৰ অফিচত আহিব পাৰে ডাইৰেক্টৰ অফিচত আহিব যি নহওক এটা অৰ্ডাৰ ওলাইছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ অৰ্ডাৰত যিহেতু আমাৰ বিষয়াসকলে অৰ্ডাৰটো উলিয়াইছে গতিকে এইটো বাস্তৱত মানে সঁচাকৈ মানে আনন্দিত হ'বলগীয়া কথা হৈছে আমাৰ চিভিল হস্পিটেলখন বচাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বচালে এই গতিকে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈ তেখেতে 2 বছৰ সময় বিচাৰিছে 2 বছৰৰ ভিতৰত তেওঁ এই আমাৰ মেডিকেল কলেজ আৰু আমাৰ চিভিল হস্পিটেল এইটো মানে ঠিক পৰ্যায়ত আহি পাবলৈ মানে ক্ষমতাশীল হ'বৰ কাৰণে ক্ষমতাটো দিবৰ কাৰণে তেওঁ 2 বছৰ লৈছে গতিকে আমি বহুত ভাল পাইছোঁ তেখেতৰ নেতৃত্বতে মানে হেল্থ ডিপাৰ্টমেণ্টটো চলি থাকক তেখেতে হাতত লোৱাৰ পিছতহে আমি ভাল খবৰ পাইছোঁ প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়াকো মই লগ কৰিছিলোঁ তেখেতে মোক বেয়াই পাইছিলে মই ৰিকুৱেষ্ট কৰিছিলোঁ চিভিল হস্পিটেলটো ইয়াতে ৰাখিব লাগে তেতিয়া মই আখৰগছ তেখেতক ধৰাৰ কাৰণে তেওঁ মোক বেয়াই পাইছিলে কিন্তু আজি এগৰাকীয়ে মুখ্যমন্ত্ৰী হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা তেখেতে মিটিং এৰেঞ্জ কৰিলে মিটিং এৰেঞ্জ কৰাৰ পিছত বিষয়টো গম্ভীৰ হিচাপে লৈ পেলাই গুৰুত্ব সহকাৰে লৈ পেলাই আজি তেখেতৰ নেতৃত্বত চৰকাৰীভাৱে এখন অৰ্ডাৰ উলিয়াই দিলে যে চিভিল হস্পিটেলটো যেনেকৈ আছে তেনেকৈ থাকিব আৰু যিখিনি ডিপাৰ্টমেণ্ট কাটি লৈ গৈছিলে সেইটো তেখেতে মিটিঙতে মৌখিকভাৱে কৈছে যে 15 আগষ্টৰ আগতে সেই গতিটো মানে আকৌ ঘূৰাই দিব তো আমাৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহে মানে তেওঁলোকে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা যথেষ্ট সহায় পাব সেইটো মই আশা ৰাখিছোঁ আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ সহায় পায় এনেকুৱা ধৰণৰ সেৱা দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহবিলাকে যাতে সহজতে মানে উপলব্ধ হিচাপে পায় তাৰ কাৰণে আমাৰ ইয়াৰ ডক্টৰসকলে কাম কৰি যাব তাকে মই আশা কৰিছোঁ মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ভালকৈ কাম কৰক যাতে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ইয়াত পেচেণ্ট হিচাপে ভৰ্তি হোৱাৰ পিছত আপোনালোকৰ যিটো সেৱা পাব আপোনালোকৰ সেৱা পোৱাৰ পিছত তেওঁলোকে যাতে বাহিৰত আপোনালোকৰ চৰ্চা হয় সেইটোৰ কাৰণে আপোনালোকে মানে পবিত্ৰ এই সেৱাটো আগবঢ়াওক বুলি মই তেওঁলোকক আহ্বান জনাইছোঁ।